নমস্কাৰ বন্ধুসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন চাকৰিৰ খবৰ। গুৱাহাটী এটা প্ৰাইভেট কোম্পানীত কেইটামান পোষ্ট ওলাইছে। সেই পোষ্টকেইটা কি আৰু পোষ্টকেইটাত কেনেকৈ এপ্লাই কৰিব জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক। এইটো চাব পাৰে বন্ধুসকল, আপোনালোকে মোবাইল স্ক্ৰীণত দেখি আছে পোষ্টকেইটা ওলাইছে বন্ধুসকল ৰেণ্ট বাছ নামৰ এটা প্ৰাইভেট কোম্পানীৰ পৰা। আৰু পোষ্টকেইটা হৈছে চাওক, পোষ্টৰ নামটো হৈছে ব্ৰ'কাৰেজ ছাৰ্ভিচ প্ৰভাইডাৰ। এই পোষ্টটোত ওলাইছে নেম অফ পোষ্টৰ সংখ্যা হৈছে 25টা পোষ্ট আৰু পে কমিশ্যন বেচিছ INR 10,000ৰ পৰা 25,000লৈকে। চেলাৰীটো ভালেই আছে, বৰ্তমান 10,000ৰ পৰা 25,000লৈকে পাব। এজ ৰাখিছে আপোনালোকৰ 18+, 18 বছৰ ওপৰৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে 10+2 পাছ, মানে হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই আপোনালোকে এই পোষ্টকেইটাত এপ্লাই কৰিব পাৰিব। আকৌ কৈছোঁ গুৱাহাটীৰ হয়, এইটো ৰেণ্ট বাছ নামৰ কোম্পানী। তো আপোনালোকৰ চাওক লাষ্ট ডেট আছে 18 মাৰ্চ 2020। তো আপোনালোকে সোনকালে এপ্লাই কৰিব লাগিব। এপ্লাই অনলাইন হৈ আছে। এপ্লাই কেনেকৈ কৰিব সেইটো মই আজি আপোনালোকক দেখুৱাই দিম। এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ ৰেণ্ট বাছত যোনকেইটা পোষ্ট ওলাইছে গুৱাহাটীৰ, সেই পোষ্টকেইটাত আপোনালোকে অনলাইন এপ্লাই কেনেকৈ কৰিব। তো অনলাইন এপ্লাই কৰিবৰ কাৰণে আপোনালোকে, মই তলত লিংকটো দি দিম, সেই লিংকটোৰ পৰা আপোনালোকে অ'পেন কৰি ল'ব। লিংকটোত গৈ আপোনালোকে অ'পেন কৰাৰ লগে লগে এনেধৰণে আহিব। চাওক ৰেণ্ট বাছ হেৰিং ব্ৰ'কাৰেজ ছাৰ্ভিচ প্ৰভাইডাৰ, আপোনালোকৰ পোষ্টটোৰ নাম আহি যাব। ইয়াত আপোনালোকৰ নেমটো দিব, ফোন নাম্বাৰটো দিব, কাৰেণ্ট এড্ৰেছটো দিব। তাৰপিছত যদি কিবা এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে য়েছ দিব, নহ'লে ন'। আৰু এইটো চাওক আৰ ইউ উইলিং টু ৱৰ্ক অন কমিশ্যন বেচিছ, এইটোত আপোনালোকে ন' দিব। ন' দি পেলাই ছাবমিট কৰিব। ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ এপ্লাইটো ছাকচেছ হৈ যাব। বেছি দীঘলীয়া নহয়, সৰু হয়। তাৰপিছত তেওঁলোকে সময়ত আপোনালোকৰ এই দিয়া ফোন নাম্বাৰটোলৈ মেছেজ বা কল কৰি ভেৰিফাই কৰি ল'ব।